যোৱা ৰাতি 7:45 মানত এটা ডাঙৰ শব্দ শুনিছে, আপোনালোকে চাগে নিশ্চয় শুনিছে। তো আমি শব্দ শুনি পাই চালোঁ বাহিৰত ওলাই, এইফালে পাহাৰৰ ওপৰত জুই জ্বলা দেখা পালোঁ। গতিকে কালা পাহাৰটো আমাৰ ৰংখ্লেং কালা পাহাৰৰ ওপৰৰ ফালে ইংলং ইপি বুলি কয় ন, এইটো মই কালা পাহাৰ বুলিয়ে গম পাওঁ, একচুৱেলি কালা পাহাৰে হয়তো। তো আমি লগে লগে আমাৰ কামাণ্ডো পাৰ্টি, আমাৰ থানা ষ্টাফ, আমি 3টা টিম হয়, তিনিফালৰ পৰা আমি পাহাৰত উঠিছোঁ, লগতে লোকেল মানুহ চব উঠি আহিছে। তো আহি পেলাই মেবি এৰাউণ্ড 12 বাজিমানত বস্তুটো স্পটটো পাইছোঁ আৰু আহি পেলাই। তো প্লেনটো ক্ৰেছ হৈছে দেখিছে, আৰু সেয়াই আৰু দুজন পাইলট আছিলে বুলি কৈছে। তো তেওঁলোকতো হেৰি নাই, দুজন আছে বুলি কৈছে। সেইটোৱে আৰু আপোনালোকে দেখিছে, এইটো তেওঁলোকে এয়াৰফ'ৰ্চৰ মানুহ আহিছে। তেওঁলোকে এতিয়া পাৰ্টকৈ চব বস্তুবিলাক কালেক্ট কৰি আছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব। কি বস্তু পাইছিল এইটো এয়াৰ ক্ৰাফ্টৰ পাৰ্টছবিলাক পাইছে আৰু পাইলটৰ বডি পাৰ্টছ পাইছে, সেইকেইটাই তেওঁলোকে চব এইবোৰ কৰিব, কৰি পেলাই প্ৰচিডিঅ'ৰ কি হয় কৰিব তেওঁলোকে এতিয়া ইনভেষ্টিগেশ্যন চাৰ্চ অপাৰেশ্যন কৰি আছে। এইটোতো গম নাপাম ন, সেইটো কেনেকৈ গম পাব, সেইটোতো পচিবল নহয়। কেনেকৈ ক্ৰেছ হৈছে, কি হৈছে, এইটো ব্লেক বক্সটো পালেহে গম পাব। ঠিক আছে, জেট ফাইটাৰটো একেবাৰে নষ্ট হৈ গ'ল ন। এইটো দেখিছে আপোনাৰ, গোটেই পাৰ্টছ পৰি আছে য'ত একদম বেছি হ'ব। এইটো মানে 2-3 কিলোমিটাৰ ডিষ্টেঞ্চত পৰিছে না, আমি তলৰ পৰা আছোঁ, তাতো পাৰ্টছ পৰি আছে। এইটো এতিয়ালৈকে মই কনফাৰ্ম হোৱা নাই, যোৰহাটৰ পৰা আহিছে পাৰ্টিটো, চব যোৰহাটৰ পৰা আহিছে। ঠিক আছে, গম নাপাওঁ, তেওঁলোকে কোৱা নাই আমাৰ ডিটেইলছ। ঠিক আছে, হ'ব। কয় মানে এনেকুৱা হ'ল কথাটো, অসমীয়াতে কৈ দিছোঁ। আমি ওচৰতে আমাৰ চতিয়ানা পথাৰ বগীজান, তাতে ঘৰ। আমি বেলেগ জেগাত আছিলোঁ, লগৰ কেইজনমান ফোন কৰিলে যে এনেকুৱা হৈছে, তো দুৰ্ঘটনা। তো আমি ৰাতিয়ে চাব আহিলোঁ, কালি 12:30 বাজি আমি আহিলোঁ। আহি ৰাতিপুৱা পাইছোঁ আৰু 3:30 বাজি পাই ইয়াতে থাকিছোঁ। ৰাতি হৈ গ'ল, একো চাব পোৱা নাই চব। তাৰপিছত দেখিছোঁ ইয়াতে একোৱেই নাই, গোটেই খালি একদম কিবা জ্বলা বস্তুহে দেখিছোঁ আৰু এই পুলিচ প্ৰশাসনৰ মানুহবিলাক দেখিছোঁ, লগত আপোনাৰ যিখিনি আমাৰ এনেই 7:30 এনেকুৱা ঘটনা হৈছে বুলি শুনিছে। আৰু ইয়াতে 15 মিনিটমানটো ঘটনা হোৱাৰ পিছতো জ্বলি আছে। পাইলটটো ঢুকাইছে বুলি কৈছে। আমি গম নাপাওঁ সেইটো কেইজন ঢুকাইছে, কেইজন আছে সেইটোতো নাজানো। কিন্তু আমি জনাটো লোকৰ কোৱা মতেতো 2জন আছে বুলি কৈছে। আমিতো গম নাপাম, এইটোতো আমি মাত্ৰ চাব আহিছোঁ। অলপ ওচৰ বুলি, আৰু বস্তুটো কি কেনেকুৱা কি হৈছে এইটো চাবৰ কাৰণেহে আহিছিলোঁ বিশেষকৈ। এতিয়া আমাৰ ঘৰটো এতিয়া এনেই ডিষ্টেঞ্চ বুলি ক'লেতো আপোনাৰ কিমান হ'ব, 10 কিলোমিটাৰ হ'ব। কিন্তু এই ঘণ্টাত বুলি ক'লে পাহাৰ উঠাটো প্ৰায় আপোনাৰ 5 ঘণ্টা ধৰক। 5 ঘণ্টা একদম পাহাৰ ওপৰ, কালা পাহাৰ। এইটো কাৰ্বি ভাষা ক'লেতো ইংলং ইকপি, কাৰ্বি লাংচুন ইংলং ইকপি বুলি কয়। এইটো পাহাৰ। তো আমি আহিছোঁ, এতিয়া পোহৰ হৈছে, এতিয়া যাম আৰু ৰাতি হৈ গ'ল ন। যোৱা সময়, অহা সময়তো কিবা জছত আহিছে, আৰু যোৱা সময়তো অলপ শ্লপিং বেছিটো ন, ভয় খাইছে, সেইটো কাৰণে ৰাতিপুৱা যাম। এতিয়াতো আমি আৰু যাব ওলাইছে, ইমানেই। ধন্যবাদ।